everyone, welcome back to my new vlog. আজি এটা স্পেশাল বস্তু বনাম মানে কি পেলনীয়া বস্তুৰ পৰা এইটো হল সূতাৰ কভাৰ বুলি কম নে কি আৰু মানে সূতা হে গলে যেটো কভাৰ ওলাই হেইটো তো তাৰ পৰা আজি এটা নেক পিস বনাম বহুত সিম্পল হয় বহুত ইজি হয় আপোনালোকে ঘৰতে বনাব পাৰে কাৰণ কিয় এই বস্তুটো সকলোৰে ঘৰত থাকে তো তাৰ কাৰণে মই এইটো লৈছো খেগুৱা আৰু লৈছো ব্ল্যাক কালাৰৰ কাপোৰ এখন যিকোনো কালাৰৰ কাপোৰ ল'ব পাৰে হেইটো নিজা ইচ্ছা মতে তো তাৰ কাৰণে মই এইখিনি ভালকৈ এতিয়া আঠা লগাই লৈছো লৈ এতিয়া ইয়াতে মই ৰোল কৰি যাম আৰু হাতখনত চাব যাতে আঠাটো বেছি লাগি না থাকে কাৰণ কলা কাপোৰবিলাকত আঠাবিলাক বা যিকোনো বগা বস্তু হঠাতে লাগিয়ে যায় আৰু তো তাৰ কাৰণে মই এইখিনিত এতিয়া ৰোল কৰিম আৰু আঠা লগাই দিছো আৰু আঠাখিনি চাব যাতে ওপৰৰ ফালে মানে দেখা হৈ নাহে আৰু সেইখিনি ৰোল কৰি লৈ সাইড কেইটা কাটি মই ভিতৰৰ ফালে সুমাই দি এইখিনি ভালকৈ আঠা লগাই অলপ টাইম শুকাব দিছো তাৰ পিছত এতিয়া ইয়াতে আমি কৰিম কালাৰ নহলে যিকোনো মানে নিজৰ ইচ্ছামতে ডিজাইন দিব পাৰি কিন্তু মই কালাৰ কৰিম তো কালাৰৰ কাৰণে মই লৈছো হোৱাইট এণ্ড অৰেঞ্জ কালাৰ এই দুটা কালাৰ কম্বিনেশ্যনত মই এটা ফুল মানে ড্ৰ কৰিম যদি ইচ্ছা কৰে তেতিয়াহলে ইয়াতে ধুনিয়া মণিবিলাকো লগাই দিব পাৰে যদি আছে নহলে বা এমব্ৰয়ডাৰী কৰিব যদি জানে এমব্ৰয়ডাৰী কৰিব পাৰে মানে যি ইচ্ছা সেয়া কৰিব পাৰে জাস্ট মই মানে ডিজাইন এটা দি যাম আৰু শেপটো যাতে এনেকুৱা সূতাৰ এনেকুৱা বক্স হয় হেতু ধ্যান ৰাখিব আৰু ফাৰ্ষ্ট মই অৰেঞ্জ কালাৰৰ ডট কেইটামান দি লৈছো কাৰণ কিয় তাতে মই ফুল কেইটা ড্ৰ কৰিম আৰু যেটো সৰু মানে বস্তুখিনি তো তাৰ কাৰণে সৰুকৈ আঁকিম আৰু ডট কেইটা দি ইয়াৰ ওপৰত মই এতিয়া হোৱাইট কালাৰৰ ফুল বনাম ভাবিছিলো শেৱালি ফুল বনাম কিন্তু কি হল মোৰ ব্ৰাছডাল অলপ প্ৰবলেম কৰি আছে অলপ পুৰণি হৈছে সেইকাৰণে ব্ৰাছডালৰ সাইড বিলাক ওলাইছে সেইকাৰণে শেৱালি ফুল নহয় যি নহক ফুল এটা হৈছে ফাৰ্ষ্টতে মই অলপ পানীৰে মানে ফুল কেইটা ড্ৰ কৰি লৈছো তাৰ পিছত যদি মানে কালাৰ কৰো তেতিয়ালে যিখিনি জায়গাত পানী লাগে সেইখিনি জায়গাত কালাৰটো ধুনিয়াকৈ ফুটি উঠে তো ফাৰ্ষ্টতে যেহেতু মই ফাৰ্ষ্টৰ ফুলটোত মানে পানী লগাইছিলো তো তাৰ কাৰণে ফুলটো পুৰা ক্লিয়াৰ দেখা হৈছে কিন্তু সেকেন্ডটোত মই পানী দিয়া নাছিলো ভাবিছো এনেকুৱা শেপত হ'ব যেতিয়া পানী আৰু নিদিও এক্সট্ৰাকৈ ফাৰ্ষ্টতে যেটো শেপ বনাও সেই শেপটো যদি এবাৰ আহি যায় নেক্সট আৰু হেনেকুৱা টাইপতে শেপবিলাক আহি যায় থাকে এনেকৈ মই চাৰিওফালে গোটেইকেইটা ফুল কৰি লম যেকেইটাত মই ডট দিছিলো তাৰ পিছত মই নেক্সট যেটো প্ৰসেস সেইটো কৰিম আৰু এইখিনি মই ভালকৈ শুকাব দিছিলো শুকুৱাৰ পিছত মানে মই আইডিয়া বনাই কেনেকৈ জইন কৰিম তো তাৰ কাৰণে মই লৈছো কটন বল এইকেইটা কটন বল বুলি কয় আৰু সাইড কেইটাত মই এনেকুৱাকৈ আঠা লগাই এই বল কেইটা এটাচ কৰি দিছো আৰু দুইফালে সেম আৰু আঠাটো অলপ ষ্ট্ৰং হলে ভাল যাতে ওলাই না যায় কাৰণ কিয় যদি ফেব্ৰিকল দিয়া যায় তেতিয়াহলে হয়তো পিছত ওলাই যাৱাৰ সম্ভাৱনা থাকে সেইকাৰণে মই অলপ ষ্ট্ৰং আঠা দিছো আৰু হেতু মোৰ মানে বেসিক ষ্ট্ৰং আঠা আৰু সেইকাৰণে মই যিকোনো বস্তু যেতিয়া জইন লগাও সেই জইনত মই হেতু আঠাই লগাই দিও আৰু হেঙিঙৰ কাৰণে ভাবিছিলো ঝুমকা লগাই দিম বা ঘুংৰু লগাই দিম কিন্তু এবাৰ ট্ৰাই কৰি চালো ইমান এটা ভাল দেখা নহল সেইকাৰণে ভাবিছো কাউৰী চেল এটা লগাই দিম এটো যেটো মানে সাগৰত পায় হেতু কাউৰী চেলৰ শেপ হয় এটো অৰিজিনাল নে ডুপ্লিকেট হেতু মই নাজানো কিন্তু এনেকুৱা টাইপত কিনিব পায় তো সেইকাৰণে মই এইটো ইয়াতে এটাচ কৰি দিছো এইটো দিয়াৰ পিছত মানে ইয়াৰ লুকটো অলপ হলেও বেলেগ আহিছে এনেকুৱা ধৰণৰ জুৱেলাৰী বিলাক বেংগলী মানুহে বহুত পিন্ধে মই মানে প্ৰায় এনেকুৱা বস্তুবিলাক বেংগলী মানুহে বনোৱা দেখা পাওঁ আৰু পিন্ধাও দেখা পাওঁ ভালো লাগে না ইমান সিম্পল হয় আৰু বস্তুটো পেলনীয়া বস্তুৰ পৰা হয় সেইকাৰণে ইয়াক বনাবও সহজ হয় মই ভাবিলো মইও ট্ৰাই কৰি চাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো হেয়ে এইখিনি এতিয়া হৈয়ে গল তাৰ পিছত লাষ্ট হল দৌৰিডাল লগোৱা দৌৰিডালৰ কাৰণে মই ভাবি একো আইডিয়া নাপায় পিছত মই বেজিটোৰে এনেকৈ সুমাই দি এইখিনি কিবাকৈ মানে এটা আইডিয়া লগাই কেনে মই ওলাইছো আৰু ওলোৱাটো ইমান টান মানে কি কম আৰু তাৰপিছত ওলাই লৈ যি নহক এটাচ কৰি দিলো আৰু এবাৰ মই পিন্ধি দেখাই দিলো কেনেকুৱা মানে শেপটো আহে এনেকুৱা টাইপৰ হ'ব যদি মই ৰেডি হৈ পিন্ধিলৈ বেছি ভাল লাগিল যে নহক ফাইনালি এইটো লুক কেনেকুৱা লাগিছে কমেন্টত জনাবা আৰু এনেকুৱা ধৰণৰ যদি পেলনীয়া বস্তুৰ পৰা জুৱেলাৰী চাব বিচাৰে তেতিয়ালে কমেন্টত জনাবা যদি ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰিব আৰু যদি পেজত চাইছে ফলো কৰিব বাই